নমস্কাৰ ইনফো ধ্ৰুৱ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ 2024-25 বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যি নতুনকৈ চেঞ্চন হোৱা চৰকাৰী ঘৰৰ লিষ্ট আৰু এই লিষ্টত নাম থকা হিতাধিকাৰীসকলে তেওঁলোকৰ ঘৰ নিৰ্মাণৰ কাৰণে কিমান টকা লাভ কৰিব আৰু তেওঁলোকে এই ধন কেইটা কিস্তিত লাভ কৰিব, লগতে এটা কিস্তিত কিমানকৈ টকা লাভ কৰিব, এই সকলোবিলাক মই দেখুৱাবলৈ গৈ আছোঁ আৰু আপোনালোকৰ মোবাইলতেই এই লিষ্টখন অতি সহজতে চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটি চাই আছে তেতিয়াহ'লে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে পোনপ্ৰথমে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব আৰু তাত গৈ গুগলত গৈ চাৰ্চ কৰিব লাগিব PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কৰি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এটা পেজ খোল খাব, দেখিছেনে? পেজ এটা খোল খাইছে। এতিয়া আপুনি ইয়াত কি কৰিব লাগিব, এই পেজটো আমি ডেস্কটপ মোডলৈ লৈ যাম। এতিয়া আমি ইয়াত থ্ৰী ডট দেখিছেনে, সোঁফালে ওপৰতে আছে, থ্ৰী ডটত ক্লিক কৰি তলত স্ক্ৰল ডাউন কৰি ডেস্কটপ চাইডলৈ যাব লাগিব। ইয়াৰ পিছত এই পেজটো ডেস্কটপ মোডলৈ কনভাৰ্ট হৈ যাব বা পৰিৱৰ্তন হৈ যাব। এতিয়া আপুনি ইয়াত দেখিছেনে, ওপৰত দেখিছেনে মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াৰ তলতে আছে এবাউট এবাছফ, বাওঁফালে চাবচোন আপুনি এবাউট আছে, এবাছফ আছে। আপুনি ইয়াত যিটো দেখিছে এবাছফট, ইয়াত আপুনি এবাছফত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে 2 নম্বৰতে আছে ৰিপৰ্ট, 1 নম্বৰ ডাটা এণ্ট্ৰি, 2 নম্বৰ ৰিপৰ্টত ক্লিক কৰক। কৰাৰ পিছত পেজ এটা খোল খাব। আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকক। একেবাৰে তলত চাব ছ'চিয়েল অডিট ৰিপৰ্টছ বুলি আছে, দেখিছেনে? একেবাৰে তলত আছে বেনিফিচিয়াৰী ডিটেইল ফৰ ভেৰিফিকেশ্যন, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত পেজ খোল খাব। ইয়াত অল ষ্টেট আহিছে, ইয়াত আপুনি এছাম কৰি ল'ব, যিহেতু আমি অসমৰ বাসিন্দা হয়। গতিকে তলত চিলেক্ট, ইয়াত আপুনি নিজৰ জিলাখন বাছনি কৰিব লাগিব। আপোনাৰ জিলাখন ইয়াত চিলেক্ট কৰিব। ইয়াৰ পিছতে আপুনি ডেভেলপমেণ্ট ব্লক, তাৰপিছতে চিলেক্ট বুলি আছে, ইয়াত আপুনি আপোনাৰ গাঁও পঞ্চায়তটো ইয়াত চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে আকৌ চিলেক্ট আহিছে, ইয়াত আপুনি একদম তলত আছে 24-25 বৰ্ষ, সেইটো ক্লিক কৰিব। নেক্সট আকৌ চিলেক্ট আহিছে, ইয়াত আপুনি ওপৰত যি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাত ক্লিক কৰিব। কৰাৰ পিছত কেপচা আছে 39 - 20 কিমান হ'ব বিক কৰিলে, এইটো আমি এনচাৰটো লিখিব 19, ছাবমিট কৰিব। তলত স্ক্ৰল ডাউন কৰি দেখিছেনে পেজ এটা খোল খাইছে। তলত চিৰিয়েল নম্বৰ আহিছে, বেনিফিচিয়াৰী ফাদাৰ স্পাউচ নেম এনেকৈ আহিছে। এই পেজটো লিষ্ট এখন আহিছে, কিন্তু ইয়াত সম্পূৰ্ণ দেখুওৱা নাই, গতিকে আপুনি লিষ্টখনত চাব নোৱাৰিব। গতিকে আমি কি কৰিম, লিষ্টখন চাব পৰা নাই, গতিকে আমি ওপৰলৈ যাম। ইয়াত দেখিছেনে ডাউনলোড PDF বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত পেজটো ডাউনলোড হৈ গৈছে। এতিয়া আমি চাম, অ'পেন কৰিম। দেখিছেনে এই সম্পূৰ্ণকৈ আহিছে। এতিয়া পেজটো দেখিছেনে সম্পূৰ্ণকৈ আহিছে। এতিয়া আপুনি ইয়াত চাব পাৰিব, একেবাৰে বাওঁফালে চিৰিয়েল নম্বৰ আছে, ওপৰত বেনিফিচিয়াৰী ফাদাৰ স্পাউচ নেম আছে, স্কিম নেম, প্ৰায়ৰিটি BPL ফেমিলি ID, এনৰেগা জব কাৰ্ড নম্বৰ আছে, হাউচ ষ্টেটাছ আছে, চেঞ্চন ডেট, চেঞ্চন নম্বৰ, এমাউণ্টটো আছে, কিমান টকা পাব, 2টা কিস্তিত পাব আপুনি এমাউণ্ট, সেইটো আছে, কিমান টকা দিয়া হৈছে, প্ৰথম কিস্তিত কিমান দিয়া হ'ব, ছেকেণ্ড কিস্তিত কিমান দিয়া হ'ব, এই আটাইখিনি ইয়াত আহিছে। গতিকে আপুনি এই লিষ্টখনত আপোনাৰ সবিশেষ চাব পাৰিব। গতিকে আপুনি লিষ্টখন চাই ল'ব। ভিডিঅ'টি সকলোকে পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।